নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভেন্দি আমলেট বনাম বুলি ভাবিলোঁ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈনো বনালোঁ চাব। এইটো এটা বুঢ়া আছিলে বাবে থৈ দিলোঁ। কেইটামান মই ভেন্দি লৈ লৈছোঁ। আজি প্ৰথমবাৰৰ বাবে ময়ো ট্ৰাই কৰি চাইছোঁ কেনেকৈ লাগে, খাই চাওঁ বুলি। বেয়া নালাগিলে বাৰু, ভালেই লাগিলে খাই। আপোনালোকেও খাই চাব পাৰে। এয়া মই এনেকৈ ভেন্দিবোৰ মাজত কাটি দিছোঁ ভালকৈ, যাতে নিমখ হালধি সোমাই যাওক বুলি। আপোনালোকে যদি মছলা খায় তেন্তে মছলাও দি দিব, তেতিয়া আৰু ভাল লাগিব খাই। মই মছলা নিদিওঁ, মই খালি নিমখ আৰু হালধি দিয়ে ফ্ৰাই কৰি ল'ম। এয়া নিমখ, প্ৰথমে নিমখ আৰু হালধি দি সানি ল'ম ধুনীয়াকৈ। এয়া তাৰপৰা এইখিনি মই প্ৰথমে ফ্ৰাই কৰি ল'ম। এয়া ৰুটি বনোৱা টাৱাতে মই লগতে পাতি দিছোঁ আৰু বেলেগ কেৰাহী ব্যৱহাৰ নকৰিলোঁ। ৰুটি বনাইছিলোঁ, ভাবিলোঁ ৰুটিৰ লগত খাই চাওঁ। আপোনালোকে যদি ৰুটি নাখায় ভাতৰ লগতো খাই চাব পাৰে, বনাই কেনেকৈ লাগে। এয়া এইটো ৰঙচুৱাটো মই ফ্ৰাই কৰি ল'ম প্ৰথমে, ইয়াৰ পিছৰ ভাপটো ধুনীয়াকৈ যোৱালৈকে। তেল অকণমান বেছিকৈ দিব লাগে, পাছত আকৌ নহ'লে আমলেটো দিব লাগিব। তেলটো অকণমান সৰহকৈ দিলে ভাল। এতিয়া মই আমলেটৰ কাৰণে ৰেডি কৰি লৈছোঁ। মই স্পীড কৰি দিছোঁ, নহ'লে ভিডিঅ'টো দীঘল হৈ যাব বেছি। প্ৰথমে পিঁয়াজ লৈছোঁ, মই এফাল লৈছোঁ, বেছি নিদিওঁ। আকৌ এইফালে বিলাহীও এফালেই দিম মই। মিহি মিহিকৈ কাটি লৈছোঁ আৰু লগতে এই ভেন্দিও ফ্ৰাই কৰি আছোঁ আৰু অকণমান সময় লাগিব। তাৰপৰা ইয়াতেই ধনিয়াও দি দিছোঁ আৰু জলকীয়া দুটামান। ডিম দুটাও ভাঙি দিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে দিব, যিমান খায় সিমান। ভেন্দিত মই নিমখ দিয়াই আছে, নিমখ হালধি, সেইকাৰণে মই ইয়াত বেছি দিয়া নাই, অকণমান দি দিছোঁ। মিহলাই লৈছোঁ ভালকৈ। মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল ভেন্দিকেইটা। ইয়াতে দি দিছোঁ আমলেটকেইটা। এতিয়া পিঠিক কৰি দিওঁ। হৈ গ'ল মোৰ এতিয়া আমলেট। এনেকৈ খাই চাব পাৰে আপোনালোকেও, ভালেই লাগিলে খাই। মই ৰুটিৰ লগত খাম। এতিয়া মই লগতে ৰুটিও বনাই ল'ম। অকণমান তেল দি পেলাই বনাম মই। আৰু যদি আপোনালোকে এতিয়ালৈকে চাই ভিডিঅ'টো ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চব ধুনীয়াকৈ ফুলিছে মোৰ ৰুটিখিনি। মই ৰুটিৰ লগতে খালোঁ। আপোনালোকে ভাতৰ লগতো খাব পাৰে। ভিডিঅ'টো চাই কেনেকৈ পালে জনাব। এনেই মই ছুটিকৈ ভিডিঅ' এটা লৈ আহিলোঁ। তেন্তে আজিলৈ আহোঁ, নতুন এটি ভিডিঅ'ত আকৌ লগ পাম।